হেল্ল' এভৰিৱান, কি খবৰ? ভাল বেয়াৰ মাজেৰে আজি ব্লগটো আৰম্ভ কৰিলোঁ। এয়া মোৰ ছোৱালী ৰাতিপুৱা ব্ৰেকফাষ্টত তাই পাস্তা বনাব খুজিছিলে, সেয়েহে বনাব লৈছে। এয়া মাজে মাজে কেতিয়াবা বনায়, তাইৰ মন গ'লে ৰাতিপুৱা বা কেতিয়াবা বনায় মাজে মাজে। তাইনো কেনেকৈ পাস্তা বনালে ব্ৰেকফাষ্টত, সেইটোহে মই থুলমূলকৈ আপোনালোকৰ আগত দেখুৱাইছোঁ। তাই ধৰণে বনাইছে, কোনো ৰেচিপি নহয় এইটো, এনেই থুলমূলকৈ ৰাতিপুৱানো নাস্তা কি কৰিলোঁ সেইটোহে দেখুৱাইছোঁ। ভাল পালে জনাবচোন কেনেকুৱা কি সেইটো। এয়া পাস্তা বনাই প্ৰায় ৰেডি হৈ গ'ল। এয়া আমি এতিয়া তাই ব্ৰেকফাষ্ট কৰিম। তাৰপিছত আপোনাৰ এয়া তাই ৰেডি কৰি আছে লাহে লাহে। আকৌ এয়া ছাৰ্ভ কৰি দিলে। এয়া খাই বৈ মই এঠাইলৈ ওলাই গ'লোঁ বাহিৰৰ ফালে। মোৰ ভতিজা ছোৱালীজনী আহিছে আৰু ভাই বোৱাৰী আৰু মোৰ ল'ৰাটোক লৈ এফালে ওলাই গৈছিলোঁ আবেলি সময়ত। এয়া মোৰ ভতিজা ছোৱালীজনী চাওকচোন, মৰম লগা, আৰু ইমান তাই কথা কয় দিনটো। মানে তাই এইফালে দৌৰে সেইফালে, খালি খেলাৰ মাজতে থাকে। মৰম লগাকৈ কথাবোৰ কয়। যোৱাকালি অকণমান বজাৰ কৰি আনিছিলে পাকঘৰৰ বস্তুবোৰ, বোলো মই ঠিক কৰোঁ, কিন্তু নাই, তাই আগতে ওস্তাদ এইবিলাক গোটেই লৈ বহিল। ক'ব ধৰিলে মৰম লগাকৈ, জেঠীমা মই কৰিম এইবিলাক, মানে পিছে পিছে লাগি থাকে। সেয়ে আপোনালোক দেখুৱাই দিলোঁ মোৰ ভতিজীজনী এইজনী। আৰু কিবা মানে অনবৰতে কিবা নহয় কিবা কৈয়ে থাকে তাই। খুব হাঁহি ধেমালি কৰি থাকে, এনেকেই থাকে দিনটো। এয়া তাই ইয়াৰ মাজতে মোক কেতিয়াবা কিবা কিবি কয়, মোক ঠাট্টাও কৰে। হাই এভৰিৱান, এনেকৈ মোৰ চেনেলটো চাই, ভিডিঅ'বিলাক চাই তাই ঠাট্টা কৰে। আকৌ মাজতে অকণমান দেখুৱাই দিলোঁ অহাৰ পথত আবেলি। এয়া বেলি মাৰ যাওঁ সময়ত আমি আহিছিলোঁ, সেয়েহে এইখিনি আকৌ এবাৰ দেখুৱাই দিলোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ এইখিনি। আৰু ভাবিলোঁ মোৰ চোতালতনো আজি দিনৰ ভাগত কি ফুল ফুটি আছিল তাকে আপোনালোকক এবাৰ দেখুৱাই দিওঁ। চাওকচোন। আৰু ফুলনি বাগিচাখন গোটেই চাব বিচাৰেনে নে কি ফুল চাব বিচাৰে সেইটো মোক কমেণ্ট বক্সত জনাবচোন। আমাৰ ফুলনিখনত আপোনাৰ অৰ্কিড, বহুত ধৰণৰ কিবা কিবি ফুল আছে, বনচাইন, তাৰপিছত আছে বহুত কিবা কিবি। আপোনালোকে জনাব কেনেকুৱা কি চাব বিচাৰে আৰু মোৰ পৰা কেনেকুৱা ব্লগ বিচাৰে। সেয়েহে মই আপোনালোকক অকণমান মোৰ ফুলনি বাগিচাখন দেখুৱাই দিছোঁ, চাওকচোন। আৰু এইজনী আকৌ ওলালে ভিডিঅ'ত। তাই মানে কিবা এটা কৰা দেখিলে এইফালে নাচিব, এইফালে দৌৰিব। এয়া নাচ কৰি আছে, ডান্স কৰি আছে, কিবা কিবি অনবৰতে তেনেকৈ থাকে। তাৰ লগত মই আহি গ'লোঁ ৰাতি কিটচেনত। এয়া ভাবিলোঁ
বিশেষ একো নকৰোঁ, চিম্পল আপোনাৰ কোমোৰা আৰু মাছ বনাম, সেয়েহে আপোনাক অকণমান দেখুৱাই দিছোঁ। বিশেষ মানে চিম্পল কোমোৰা, জালি কোমোৰা আৰু মাছৰ তৰকাৰী এখন বনাম আৰু ভাত, তাৰ লগত কিবা কিবি অকণমান। যিহেতু এই ভতিজীজনীৰ লগত লগা হৈছে, একো কাম নহয়, তাইৰ লগতে লাগি থকা হৈছে। বহুত দিনৰ মূৰত আহিছে তাই, সেয়েহে তাইৰ লগত সময় পাছ কৰিছোঁ। আৰু ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আজিলৈকে। বাই।